মৌসুম বৰা অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে ভাবিছে হয়তো আজি এতিয়া কলে যাম, আপোনালোকক কৈ আছো আজি আমি গৈ আছো বিদুৰ ভাই চাবলে। আৰু আপোনালোকে চালে নাই বিদুৰ ভাই আৰু অসমীয়া সিনেমা যিহেতুকে চাব লাগিব, এতিয়া পুৰা ওলাই ললো, ওলাই গৈ একদম লগ পাই আছো আপোনালোকক সিনেমা হলত। বলক আৰু ৰাস্তাত দেখাই থাকিম, গোটেইবোৰ দেখাম আৰু বাটত তাকে চাই থাকিব ভিডিঅ'টো। আৰু আমি আজি বিদুৰ ভাই চাম এটা নতুন চিনেমা হলত, নতুনকৈ অপেনিং হৈছে, তাত চাম আৰু পুৰা এক্সাইটেড হৈছোঁ বিদুৰ ভাই চাবলৈ। এয়া গাড়ীত উঠি ল'লোঁ, লৈ পেলাই এয়া পুৰা মেধিয়ে চলাই আছে। আৰু এয়া মা এয়া মাও ওলালে। এতিয়া বিদুৰ ভাই চাবনে নোচোৱা? আমাৰ কিন্তু অসমীয়া চিনেমা বেছিকৈ ওলালে আমাৰ মা গাত তত নাইকিয়া হয়, মানে কি ক'ম আৰু মায়ে বহুত ভাল পায় অসমীয়া চিনেমা চাই পেলাই। এতিয়া যিটো জছত ওলাইছোঁ আৰু আমাক সেইটো জছত ওলাই আহোঁতেনে ওলাই আহিব দিয়ে নে নিদিয়ে এতিয়া বিদুৰ ভাইহে ক'ব। আপোনালোকক কৈ থাকিম চিনেমাখন কেনেকুৱা কি কথা সকলোবোৰ আপোনালোকৰ আগত অৱগত কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ। এতিয়া দেখিছেনে আহি আছোঁ, কিন্তু এটাই প্ৰব্লেম পাইছোঁ, মানে কি হৈছে ৰাস্তাৰ মাজে মাজে এটা প্ৰকাণ্ড গাত। এতিয়া কি ক'ম আৰু, এতিয়া লখিমপুৰ সোমাইছোঁ যেতিয়া কি ক'বা তুমি? ইমান প্ৰকাণ্ড মাছ যাবলৈ পুখুৰী খান্দি আছো আমি, দেখাই দিয়া থানা ফ্ৰণ্টত দেখিছেনে ইমান গাত একদম, মানে কি ক'ম আৰু ৰাস্তাটো বিৰাট বেয়া হৈছে দেই। মানুহ কেতিয়াবা ভালকে যদি চেফটিকে নাহে নহয় একদম পুৰা বিপদত পৰিব, গম পাইছো। আৰু ইমান মানে ৰাস্তাৰ মাজে মাজে আহি থাকিম নহয়, মাজতে একদম এনেকুৱা প্ৰকাণ্ড গাত। ফাইনেলি আহি নাৰায়ণপুৰ পালোহি আৰু নতুনকৈ অপেনিং হোৱা চিনেমা হলটোৰ বিষয়ে জানিব বিচাৰিলে এইখনেই হৈছে নাহৰ হোটেল। আৰু নাহৰ হোটেল পাৰ হৈ পাব এটা তেল ডিপুৰ ঠিক চাইডতে আছে চিনেমা হলটো। বলক গৈ থাকো। এয়া দেখিছিলে ফাইনেলি আহি চিনেমা হলটো পালোহি। এইটোৱে দেখিছেনে চটু মহাৰাজ, এই আমাৰ চুজুকি ডিলাৰটো ঠিক চাইডতে আছে। বলক এতিয়া আমি যাওঁ আৰু পুৰা বিদুৰ ভাই চটু মহাৰাজ। আৰু যিহেতুকে চিনেমাখনো নতুন আৰু যিহেতুকে চিনেমা হলটোও নতুন, খুব বেছি এক্সাইটেড হৈ আছো চাবলৈ। চাওকচোন চিনেমা হলটো বৰ ধুনীয়া এটা থিমত বনাইছে দেই, ভাল লাগিছে, কিবা এটা ইউনিক হয়। বলক এতিয়া সোমাই গৈ থাকো আৰু পাৰ্কিং কৰি। টিকেট কাউণ্টাৰৰ পৰা মেধিক আনিবলৈ দিলোহি। টিকেট পালা? ৰ'দ কেনেকুৱা? মানে এচিত আহি ৰ'দটো মানে মৰম কৰি দিছা, কি কবা দিয়াছা। আৰু এয়া 3টা টিকেট পাই গলো। আৰু কিমানকে লৈছে? 250। ঠিকে আছে। এয়া আহিলে আৰু এতিয়া পুৰা চাম আৰু কি। আৰু চিনেমা হলটো আপোনালোকক অকণমান দেখাই দিওঁ। চিনেমা হলটোৰ নাম হৈছে চটু মহাৰাজ। আৰু এয়া বিদুৰ ভাই বেনাৰ ধুনীয়াকৈ লগাই থৈ আছে। আৰু আপোনালোকৰ ছাইডটো মই দেখাবলৈ চেষ্টা কৰিম। ছাইডটো কিবা এটা ইউনিক টাইপ, চাওকচোন পুৰা ডিম্বা কীৰ্তিৰ টাইপত বনাইছে। আৰু ভিতৰলৈ সোমালেহে গম পাম, ভিতৰখন অলপ দেখাম। এয়া এতিয়া ভিতৰলৈ সোমাই গৈ আছো আৰু বিদুৰ ভাই চাবলৈ। বিদুৰ ভাই জিন্দাবাদ। বলক এয়া আৰু এয়া এতিয়া বহিবলৈ দিছে আৰু আমাক। এইটো চাওকচোন। আৰু ভিতৰটো আপোনালোকক দেখাইছোঁ দেই। ভিতৰটো এনেকৈ পূৰা গোলাকৃতি আছিলে, গুটিটো এনেকৈ আৰু চাইডে চাইডে পূৰা লাইটিং কৰি দিছিলে। খুব ভালেই লাগিলে বাৰু, চিট কেপাচিটিটো ভাল। আৰু এতিয়া বিদুৰ ভাই চাই লওঁ আৰু দেই। বাই বাই। আৰু আপোনালোককো মাজে মাজে আকৌ অলপ ক্লিপ দেখাই থাকিম আৰু দেই। এতিয়া বিৰতি দিছে, প্ৰথম খণ্ড শেষ হৈছে আৰু এয়া এতিয়া ওলাই দিলোঁ আৰু দেই। চাই পেলাই 4টা, আমাৰ 2টাৰ পৰা 4টালৈ আছিলে। এয়া আন্ধাৰ হৈ যোৱা নাই, দিনেই হৈ আছে। আৰু তাকে চিনেমাখন বাৰু কৈ আছোঁ আপোনালোকক দেই, কেনেকুৱা কি কথা ভালকৈ ক'মগৈ। আৰু এতিয়া চিনেমা হলৰ পৰা ওলাই কিবা এটা খাবলৈ গৈ আছোঁ। এতিয়া পাই গ'লোহি আড্ডা ৰেষ্টুৰেণ্ট। আৰু মোৰ নাৰায়ণপুৰ আহিলে আড্ডা ৰেষ্টুৰেণ্টখন খুবেই ভাল লাগে। এইখন এতিয়া ভিতৰতে গৈ থাকোঁ। আৰু এয়া খানা অৰ্ডাৰ দিছিলোঁ, আহিছে আৰু চিকেন পকৰা, পূৰা বাটাৰ পনীৰ আৰু জিৰা ৰাইচ অৰ্ডাৰ দিছিলোঁ। এয়া আহি গ'ল। ষ্টাৰ
দুটামান মেডিচিন ল'বলৈ আহি টবিবাক লগ পাই গ'লো চাওকচোন আৰু টবিবা ঘৰ যে নাৰায়ণপুৰত মই নাজানো কথাটো চাই থাকোঁ টবিবা প্ৰতিটো ভিডিঅ'ই চাওঁ কিন্তু ঘৰটো যে আমাৰ ইমান ওচৰতে গমেই পোৱা নাছিলোঁ ভাল লাগে তাইকো লগ পাই আহিলে ফাৰ্মাচীলৈ ল'বলৈ আৰু বা ভিডিঅ'ত যেনেকুৱা ধুনীয়া মানে ৰিয়েলতো বহুত বেছিয়ে ধুনীয়া থেংক ইউ তাইৰ ভিডিঅ'বোৰ চাব সকলোৱে মৰম দিব হ'ব দিয়া আহিছোঁ দেই ঠিক আছে বাই 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 এতিয়া টবিবাক লগ পালোঁ দেখিলে এতিয়া পুৰা ঘৰ মুখে আহি আছোঁ আৰু আপোনালোকৰ মনত হয়তো প্ৰশ্ন হৈ আছে বিদুৰ ভাই কেনেকুৱা মই আপোনালোকক কৈছোঁ নিশ্চিন্ত মনে আহক বিদুৰ ভাই বহুত বেছি ভাল পাব কাহিনী চৰিত্ৰ সকলোখিনি বহুত ধুনীয়াকৈ কৰিছে তেওঁলোকে খুব বেছি ভাল পাব আৰু পইচা দেখোন গৈয়ে থাকে ন এইখন মানে চালে আপুনি পইচাটো যোৱা যেন নালাগে মোৰ বিশেষকৈ যোৱা যেন নালাগিলে বহুত ভাল লাগিলে আৰু অসমীয়া ছবি এনেকুৱা আৰু আহক অসমীয়া ইণ্ডাষ্ট্ৰিটো আগবাঢ়ক আৰু তাকে কামনা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট এটা কৰি জনাব দেই